লাহে লাহে ই গোটেই অসমত বিয়পি পৰিছে আৰু যোৱা কেইবছৰৰ পৰা আমাৰ কোকৰাঝাৰ জিলাটো যথেষ্টভাৱে আমাৰ এই বেমাৰ পৰিলক্ষিত হৈছে। যোৱা বছৰ আমাৰ ইয়াত এই জাপানীজ এনকেফেলাইটিছৰ প্ৰায় 14জন বেমাৰী আছিলে, তাৰ ভিতৰত 3জনৰ মৃত্যু হৈছে আৰু সেইকাৰণে অসম চৰকাৰে এই জাপানীজ এনকেফেলাইটিছৰ বেজি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে আৰু ফেজ হিচাপে এই বেজিকেইটা এই টিকাকৰণ দিয়া হ'ব। প্ৰথম ফেজত আমাৰ গোৱালপাৰা, চাউথ চালমাৰা আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এই টিকাকৰণ আৰম্ভ হ'ব। ইতিমধ্যে গোৱালপাৰাত এই টিকাকৰণ অলৰেডি আৰম্ভ হৈছে আৰু প্ৰায় আজিলৈকে 4.6 লাখতকৈ অধিক টিকাকৰণ হৈছে। আৰু আপোনালোকক মই জনাই থওঁ যে এই টিকাকৰণত এতিয়ালৈকে গোৱালপাৰাত এজনৰো কোনো ছাইড এফেক্ট বা EFI হোৱা নাই। আৰু মই এইখিনিতে আপোনালোকক আকৌ অনুৰোধ জনাইছো যে আমি যে 29 তাৰিখে আমি বালাজান ব্লক PHC আনুষ্ঠানিকভাৱে টিকাকৰণ আৰম্ভ কৰিম আৰু আপোনালোকক সবকে নিমন্ত্ৰণ জনাইছো যে আপোনালোকে উক্ত অনুষ্ঠানত উপস্থিত থাকিব আৰু যেহেতু আপোনালোকে সবে এডাল্ট গতিকে আপোনালোকে সিদিনাখন এই ভেকচিনটো ল'বই। নিউৰলজিকেল সিকুৱেলি তাৰমানে সিহঁতৰ কিছুমানে কথা পাতিব নোৱাৰে, কিছুমানে পেচাব কৰাটোকে গম নাপায়, কিছুমানে নিজৰ পায়খানা কৰাটো গম নাপায়, কিছুমানে ভালকৈ খোজকাঢ়িব নোৱাৰে, এনেকুৱা ডিচেবল হৈ মানে জীৱন কটাব লগা হয়। ফেমিলিৰ কাৰণে এটা বাৰ্ডেন হৈ থাকে। তো সেইকাৰণে এইবিলাক চাই গোটেই অসমত যোৱাবাৰ 160তকৈও বেছি মৃত্যু হৈছে আৰু তাৰে ভিতৰত দেখা গৈছে যে এডাল্ট মানুহ বেছি। কাৰণ আমি চিলড্ৰেনক ভেকচিনেশ্যন আগৰ পৰাই আমি কৰি আছোঁ, কেম্পেইনিঙো কৰিছোঁ আৰু এনে প্ৰত্যেকটো শিশুক আমি 9 মাহৰ পৰা 12 মাহৰ ভিতৰত এটা ড'জ দিওঁ জাপানীজ এনকেফেলাইটিছৰ আৰু 16ৰ পৰা 24 মাহৰ ভিতৰত আৰু এটা ড'জ দিওঁ। গতিকে এতিয়া শিশুসকল আমাৰ যিসকলে লৈছে সেইসকল এতিয়া সুৰক্ষিত। কিন্তু এতিয়া সেইকাৰণে এতিয়া এই ভাইৰাছৰ দ্বাৰা আমি এডাল্টসকলেহে বেছি এফেক্টেড হৈ আছোঁ আৰু সেইকাৰণে জাপানীজ এনকেফেলাইটিছত লাষ্ট ফিউ ইয়াৰ্ছৰ ভিতৰত যি দেখা গৈছে আমাৰ প্ৰাপ্তবয়স্কৰ লোকহে বেছি মৃত্যুৰ মুখত পৰি আছে। এই গোটেই এইবিলাক চাই আৰু স্পেচিয়েলি গোৱালপাৰা ডিষ্ট্ৰিক্টত মৃত্যুৰ হাৰ যোৱাবাৰ গোটেই অসমত বেছি। সেইকাৰণে মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ডিচাইড কৰিছে যে আমি তেওঁ মানে ষ্টেট বাজেটৰ পৰা হ'লেও নিজৰ ষ্টেটৰ পৰা হ'লেও চেণ্ট্ৰেল প্ৰগ্ৰেম নহ'লেও ষ্টেটৰ পৰাই এই এফেক্টেড ডিষ্ট্ৰিক্টখিনিত মেইনলি এফেক্টেড বেছিকৈ মৃত্যু হোৱা যিখিনি ডিষ্ট্ৰিক্ট আছে সেইখিনি প্ৰায়ৰিটি দি কিছুমান ভেকচিন প্ৰকিউৰ কৰি কিনি ভেকচিন এডাল্ট লোকসকলক প্ৰাপ্তবয়স্ক লোকৰ জাপানীজ এনকেফেলাইটিছ বেমাৰৰ প্ৰতিষেধক বেজি দিয়াৰ যি এটা লৈছে কেম্পেইন এটা আৰম্ভ কৰিব কৈছে আৰু তাৰে ভেকচিন অলৰেডি ভেকচিনেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্টত অলৰেডি